প্ৰথম কথা হ'ল আমাক এটা বৰবৰুৱাত টয়লেট লাগে। আজি মই 1 ঘণ্টা সময় বৰবৰুৱাত ৰখিবলগীয়া হ'ল। মোৰ ল'ৰাটোৰ আজি পৰীক্ষা আছিলে, তো পৰীক্ষাৰ কাৰণে 1 ঘণ্টা সময় মই বৰবৰুৱাত ৰখিলোঁ। তো সেই ৰখাৰ টাইমত মোৰ প্ৰস্ৰাৱ লাগিলে। প্ৰস্ৰাৱ কৰিবলৈ মই জেগা বিচাৰি নাপালোঁ। এটা জেগা বিচাৰি নাপালোঁ বৰবৰুৱা অঞ্চলত। আপোনাৰ ইমান ডাঙৰ এটা এৰিয়াত য'ত আপোনাৰ পুলিচ ষ্টেচনকে ধৰি আপোনাৰ বহুতো বেংক, বজাৰ, হস্পিটেল গোটেইখিনি আছে। গোটেইবিলাক থকা সত্ত্বেও আপোনাৰ এই বৰবৰুৱা অঞ্চলটোত যিটো ষ্টেচন আছে, ষ্টেচনৰ কাষতো আপোনাৰ একো এটা সুবিধা নাই যে আপুনি প্ৰস্ৰাৱ কৰিবলৈ। মোৰ এটা মতা মানুহৰ কাৰণে ইমানখিনি অসুবিধা হৈছে, যেতিয়া মাইকী মানুহৰ কি প্ৰব্লেম হ'ব পাৰে। তো মাইকী মানুহবিলাক যেতিয়া বজাৰলৈ আহে বা বেংকলৈ আহে বা কিছুমান কামত আহে, তো বা গাড়ীলৈ ৰখি থাকে, তো সেইবিলাকৰ মানুহৰ কি অসুবিধা হ'ব পাৰে প্ৰস্ৰাৱ কৰি। ভাবকচোন আপোনালোকে এষাৰ কথা। তো মই আজি যিটো প্ৰব্লেম পালোঁ, লাষ্টৰ শেষত গৈ মেলি মই লাষ্টত বৰবৰুৱা হস্পিটেলৰ ভিতৰত থকা যিটো টয়লেট আছে তাত গৈ প্ৰস্ৰাৱ কৰি আহিছোঁ। ইমান এটা বিজি প্লেচ য'ত সদায় ডেইলি আপোনাৰ বহুত মানুহৰ সমাগম হয়। যেনেকৈ ইয়াত বেংক আছে, বেংক 6-5টামান বেংক আছে, বেংকৰ কাৰণে মানুহ আহে। মাৰ্কেট আছে ইয়াত, মাৰ্কেটৰ কাৰণে মানুহ আহে। কিছুমান বিশেষ আপোনাৰ হস্পিটেল আছে, আৰু লগতে আপোনাৰ মেজিক ষ্টেণ্ড এইখন দেখিছেনে? মেজিক ষ্টেণ্ড, তাত কিমান মানুহ ৰহি থাকে ডেইলি। আপোনাৰ 60-70খন গাড়ীয়ে থাকে তাত, তাৰ কাৰণে মানুহ আহে। এইবোৰ কাপোৰৰ মাৰ্কেট, মানে ইমান এটা ডাঙৰ এৰিয়া বৰবৰুৱা অঞ্চলটো, য'ত আপোনাৰ 50-60খন গাঁৱৰ মানুহ ইয়াত সমাগম হয় ডেইলি। এইখন এখন চব্জি মাৰ্কেট আছে, শাক পাচলি মাৰ্কেট, মাংসৰ মাৰ্কেট আছে, মাংস মাছৰ বুলি বেলেগকৈ আছে, কাপোৰৰ মাৰ্কেট আছে। ইমান মানে সমাগম হোৱাৰ স্বত্তেও আমাৰ ইয়াত এইটোৱে প্ৰব্লেম এটা আছে যে টয়লেট নাই আমাৰ বৰবৰুৱা অঞ্চলটো। যিকোনো মানুহে আপোনাৰ টয়লেট কৰিবৰ কাৰণে অসুবিধা পায়। টয়লেট কৰিবৰ কাৰণে আপুনি মানে কাৰোবাৰ ঘৰত সোমাবলগীয়া হয় বা কোনোবা হোটেলত গৈ সোমাবলগীয়া হয়, ঘৰ পাই গৈ। তো ইমান এটা ডাঙৰ সমস্যা ইয়াত। আজি নহয়, এইটো বহুত আগৰ পৰা সমস্যাটো ফেচ কৰি আহিছে মহিলাসকলৰ ক্ষেত্ৰত আৰু পুৰুষসকলৰ ক্ষেত্ৰত। কিন্তু পুৰুষসকলে লাজ বান কাটি কৰি আপোনাৰ এটা কিছুমান ছাইডত গৈ মেলি কৰি দিয়ে। তো সেইটো পুৰুষসকলকো মই দোষাৰোপ কৰিবলৈ যোৱা নাই, কাৰণ ইয়াত টয়লেটেই নাই। তো ৰখাই কি কৰিব? টয়লেট ৰখোৱাটো এটা মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। তো সেইকাৰণে কৰিবলগীয়া হয়। তো কিন্তু মহিলাসকলে কি কৰিব? তো ইয়াত ইমান BCPL আছে, অসম চৰকাৰ আছে, ইয়াত জাতীয় দল সংগঠন আছে, ছাত্ৰ সন্থাকে ধৰি। তো আজিলৈকে কাৰো এই কথাটো মনত অহাই নাই যে ইয়াৰ বৰবৰুৱা অঞ্চলত এটা টয়লেট লাগে বুলি। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি বৰবৰুৱা অঞ্চলত বৰবৰুৱাৰ মেইন যিটো মেজিক ষ্টেণ্ড আছে তাৰ কাষত হ'লেও এটা টয়লেট বহুৱাৰ ব্যৱস্থা কৰক। এইটো বহুত পুৰুষ মহিলাৰ কাৰণে, বহুত মানুহৰ কাৰণে সুবিধাজনক হ'ব আৰু আপোনালোকে আশীৰ্বাদ পাব। এইটোৱে মোৰ আপোনালোকক অনুৰোধ, অসম চৰকাৰখনলৈ অনুৰোধ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈকো মই অনুৰোধ জনাইছোঁ যে আপুনি যদি মোৰ এই ভিডিঅ'টো কেনেবাকৈ চায়, তেতিয়াহ'লে অনুগ্ৰহ কৰি এইটোৰ প্ৰতি অকণমান লক্ষ্য ৰাখি আমাৰ বৰবৰুৱা অঞ্চলত যিখন থানা আছে, বৰবৰুৱা পুলিচ ষ্টেচন, তাৰ কাষতে যাতে, বা নহ'লেও আপুনি মেজিক ষ্টেচন আছে তাৰ কাষতে হ'লেও এটা টয়লেট বনোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন। ধন্যবাদ।